गोरी पैटर्न काश्मीर मा राइफल राखछन् घरैमा भेट्न न आउ रातिमा बेहारबारी आउटपोस्टत নতুনকৈ নৱাগত অভিনেত্ৰীগৰাকী কোন হয় তেওঁৰ বিষয়ে কিছু কথা জানো আহকচোন। বেহাৰবাৰী আউটপোষ্টৰ এগৰাকী নৱাগত অভিনেত্ৰী প্ৰকৃত নাম হৈছে ৰিচা চেত্ৰী। তেওঁ 12 জানুৱাৰী তাৰিখে জন্মগ্ৰহণ কৰিছিল উজনি অসমৰ তিনিচুকীয়া জিলাৰ ডিগবৈ চহৰত। এগৰাকী ৰিচা চেত্ৰীয়ে 2015 চনত মডেলিং হিচাপে অভিনয় জগতত খোজ পেলাইছিল। এগৰাকী অভিনেত্ৰী বৰ্তমান সময়ত বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰাৰ উপৰিও বিভিন্ন ধৰণৰ সংগীতৰ ভিডিঅ'ত তেওঁ অভিনয় কৰি আহিছে। কণ্ঠশিল্পী ৰাকেশিয়ান আৰু কণ্ঠশিল্পী বিদ্যাসাগৰৰ গীততো অভিনয় কৰিছে। এগৰাকী অভিনেত্ৰীলৈ আমাৰ ফালৰ পৰা শুভকামনা যাচিলোঁ।